মাল আছে পুৰা শাক বুজিল আছে নেকি কি কি আছে চব আছে আপোনালোকৰ আমাৰ কণী ভঙা খেল সেই আগত হৈ আছে তাত আমি তাত যাম কিমানখিনি দেখা পাওঁ আপোনালোকক দেখুৱাই আছোঁ দেখতে দেখিয়ে আৰু কেনেকুৱা লাগে তোমালোকে জনাব মজা বিয়া মজা চব কেনেকৈ ফলটো বেলেগ ভাঙিছে মানে কণীৰ কাম এখন মাৰিছে মানে আমাৰ আজি গৰু নিজৰ খেলটো হৈছে যাৰ কণীটো ভাঙে সি হাৰিব চাওক কিবা আছে কোনটো নাথাকে যিদৰে যেতিয়া তাৰ হাতলৈ গুচি अरे मार मरेंगे पार करेंगे सबको हम कर दे বন্ধুসকল গৰু দিনাখন গৰু গা ধোৱাৰ পাছত আমাৰ খেলা আৰম্ভ হৈ যায় আৰু খেলখন আপোনালোকে দেখিব পৰা হৈছে আৰু আমাৰ খেলখনত এনেকুৱাই আৰু এনেকুৱাই কণী যুঁজাই ফূৰ্তি কৰে সকলো ৰাইজে লাও খা থেকেৰা খা আজি কি বিহু দিন ভাত নাখাম নেকি আমি না না এইগুলো এবাৰ ঘূৰি আহি পিনি এতিয়া আমি ঘৰত আৰু ঘৰৰ পৰা যাম এতিয়া মানে 100 এবিধ বস্তু খাব লাগিব না এইটো মানে বিচাৰিব লাগিব আমি যাম এতিয়া আমলুটো পাৰিবলৈ কাৰণে আমি গৈ আছোঁ এতিয়া আমলুটো পাৰিবলৈ বিহুৰ কাৰণে এনেকুৱা তেল পিঠা পুৰি আছে বেলেগ পিঠা নাই তেল পিঠা বিহু এতিয়া আমলৈ পৰুৱা বাঁহ পাৰিবলৈ যিহেতু সেইটোৰ ভিতৰতে থাকে 100 এবিধৰ শাক বলক 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 আপোনালোকো দেখুৱাইতো অকণমান 100 এবিধ বস্তু এটা আছে চব মানে বস্তুটো ইয়াৰ পৰা ধুনীয়াকৈ বান্ধি লৈছোঁ পাৰিম এতিয়া আমি পৰুৱা পুৰা বাৰী লগা আছে আমাৰ বাবু ডাঙৰীয়া ন লগা ভালকৈ লগা আমি ওপৰ লগা দে এইবিলাক বস্তু 100 এবিধ বস্তু খাবলৈ কিমান কষ্ট কৰিব লাগে চাওক মাছবিলাক দেখুৱাম বাৰু লাহেকৈ শুই যাব নহয় তো গাইছ ইয়াৰ কেজি হ'ল 600 টকা কোনোবা যদি খাই কমেণ্ট বক্সত জনাওক 600 টকা কেজি ন কৰিলোঁ কথা হয় অঁ খাবলৈ বহুত টেঙা হয় সেয়াই আমি পূৰা এইখিনি চালিম হৈ গ'ল ন জুবিনে হেৰি কৈছিলে আকৌ সিও বেছি খাম বুলি কৈছিলে ফোন মাৰিব কৈছিলে মই সিজিলিকি থকা গানটো আজি বিহু বতৰ গৰু বিহু গান এটা গা আকৌ গৰু বিহু দিনাখন গৰু গা ধুৱাই লৈ এইটো বস্তুটো কোনে কি কয় নাজানো আপোনালোকে জনাবচোন কোনে কি কয় নামটো আমিতো ইয়াত আমলি পৰুৱা বুলি কওঁ আমলি পৰুৱা বুলি আমলৰি কয় কিছুমান আমলৰি বুলি কোৱা
আৰু আমাৰ জেগাত হ'ল এইটো আমলৈ ফুলা বুলি কয়। এতিয়া জংঘলটো নিচিনা সেইটো 1 কেজি হৈ গ'ল। আমি বনাম এতিয়া বনাম আৰু খাম যিহেতু এতিয়া তামোলৰ গছৰে কপৌ ফুলা নিলুং নেপালুং জাকৰে মাজ লগ পাবলৈ মনে মনে কৈছিলো ওলালুং বাপেৰৰ আগত ওলা আছে নলা তহঁতক কুকুৰ দুটা পগলা মনে মনে পাৰ হম বাইদা পজেউৰা জিঅকে দিবি তাকে খাম নেমাৰিবি দুৱাৰ দাম যদি মাৰ দুৱাৰ দাম নাকান্দিবি বানৰ লদম এনেকৈ মাৰি নেকি বাটৰ বোলে This is form. এতিয়া মিঠাতেল লৈছে কেৰাহীত ঢালিব বোলে ক'ব লাগে কোৱাই থাকিম এনেকৈ আৰু ওপৰত ডাইৰেক্ট শ্ব' মানে ৰিয়েল শ্ব' মানে দেখুৱাই আছোঁ অপেন বনাম আপোনালোকে এইবিলাক চাই থাকক খালি আপোনালোকে ডাইৰেক্ট চাই থাকক এইটো মানে কণী যুঁজাই এনেকৈ যুঁজাই মানে তাতো ভাঙি যায় মানে সেইটো মানে মই পাই যাম মানে মই যদি মোৰতো নাই ভাঙা ন মোৰ যদি নাই ভাঙা মই যদি মাৰিটো তাতে ভাঙি গ'ল সেই তাৰ কণীটো মই পাই যাম মানে এনেকুৱা মানে কণী তোমাৰ ইয়াত পাতে এনেকুৱা খেল খাওঁ চবেই খায় আমাৰ গাঁৱত কাৰ্বি আংলং লাংহিন আমাৰ জেগাখিনিৰ নাম লাংহিন চবেই খায় সেয়েহে মোকো দেখাব ওলালোঁ আৰু কেনেকৈ খায় আমি আমলৈ টোপ বুলি কওঁ আৰু এনে কণী আৰু আমলৈ পুৰা কণী আমি টোপ বুলি কৈছোঁ আমাৰ ভাষাত আপোনালোকে কেনেকৈ আপোনালোকে কোনে কি কয় কিমান মুখত জনাবচোন আৰে পা আদা অকণমান দিছোঁ ন আদা অকণমান বেছিকৈ ল'ব নোৱাৰি বেছিকৈ লগালে মানে বস্তুটো ভাঙি যাবগৈ Ahí es voy a ভালকৈ খাই দেই এইফালে খাই দেখা অকণমান খাই ইমান কষ্ট কৰিছে ইমান কষ্ট কৰি যাব খাই তেনেকুৱা আছে বহি খোৱা টেষ্টি বেলেগ ভাল লাগিছে ন টেষ্টি আছে ন আপোনাৰ গৰু বিহু একদম খা নাখা কিয় নাখা খা একো নহয় আমি আৰু জংঘলী মানুহ একদম পূৰা খাই দিম আৰু টেনশ্যন নাই তো গাইছ আজি ভিডিঅ'টো ইমান আছিলে বাই